গৰ্ভধাৰণ কৰা 3 মাহতে গম পাওক গৰ্ভত ল'ৰা নে ছোৱালী। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি এই প্ৰেগনেন্সি ভিডিঅ'টিত আমি জানিম কি লক্ষণৰ দ্বাৰা জানিব পাৰি যে এজনী গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়, আৰু আপোনালোকে এই লক্ষণ 3 মাহতে আপোনালোকে দেখা পাব। আহক তেন্তে আমি বেছি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলা গৰ্ভৱতী হয় তেতিয়া মহিলাৰ জনৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী। লগতে তেওঁৰ পৰিয়ালবৰ্গৰো জনৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে জানে ভাৰতত লিংগ পৰীক্ষা কৰিব নোৱাৰি। ভাৰতত লিংগ পৰীক্ষা কৰাটো দণ্ডনীয় অপৰাধ হয়, অৰ্থাৎ আপোনালোকে কোনো মেডিকেল হেল্প ল'ব নোৱাৰে। কিন্তু কিছুমান উপায় বা লক্ষণ আছে যাৰ দ্বাৰা আপোনালোকে গম পাব পাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়, তাৰে বিষয়ে। আৰু বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত এইটোৱে ক'ম, যদি এজনী গৰ্ভৱতী মহিলা 3 মাহ চলি আছে সেই সময়ছোৱাত কি লক্ষণ দেখা দিলে গম পাব পাৰি যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। আৰু এইখিনিতে বন্ধু বান্ধৱীসকল মই আপোনালোকক কৈ দিওঁ, মোৰ চেনেলে কোনো লিংগ ভেদভাৱক ছাপোৰ্ট নকৰে। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে যে কিছুমান গৰ্ভৱতী মহিলাৰ যিটো জনাৰ উৎসুকতা, সেই উৎসুকতা কম কৰাৰ কাৰণে মই ভিডিঅ'টি বনাওঁ। আহক এতিয়া আমি জানো গৰ্ভধাৰণ কৰা 3 মাহতে কেনেকৈ গম পাব পাৰি যে গৰ্ভত কি আছে, ল'ৰা নে ছোৱালী। 1 নম্বৰতে, যদি এজনী গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ছোৱাত হিংসা স্বভাৱ হয় বা খঙাল হয় তেন্তে মনা হয় যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। দ্বিতীয়তে, গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাক বাওঁফালে হৈ শুব ভাল লাগে তেন্তেও মনা হয় যে গৰ্ভত থকা সন্তান এজন ল'ৰাই হয় বুলি। তৃতীয়তে, গৰ্ভধাৰণ কৰাৰ পিছত যদি গৰ্ভৱতী মহিলাৰ ছাল উজ্জ্বল হৈ উঠে বা চেহেৰা ধুনীয়া হৈ উঠে তেন্তে মনা হয় যে এজনী গৰ্ভত এজনী মৰম লগা ছোৱালী আছে বুলি। চতুৰ্থতে, যদি এজনী গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি গৰ্ভৱতী মহিলাৰ পেট তলফালে আছে, ওলমি আছে তেন্তে মনা হয় যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। পঞ্চমতে, যদি এজনী গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ছোৱাত তেওঁৰ পেটটো যদি গোলাকাৰ হৈ আছে তেন্তে মনা হয় যে গৰ্ভত এজনী মৰম লগা ছোৱালী আছে বুলি। ষষ্ঠতে, গৰ্ভাৱস্থাত যদি এজনী গৰ্ভৱতী মহিলা এলেহুৱা ভাৱ নালাগে, কাম কৰিলেও ভাগৰি নপৰে বা এলেহুৱা যেন নালাগে তেন্তে মনা হয় যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। সপ্তমতে, গৰ্ভাৱস্থাত যদি এজনী গৰ্ভৱতী মহিলাৰ চুলি ঘন হৈ আছে, উজ্জ্বল হৈ আছে তেতিয়াও মনা হয় যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। অষ্টমতে, যদি গৰ্ভৱতী মহিলাৰ যদি গৰ্ভাৱস্থাৰ সময়ছোৱাত শালমইনা হোৱা নাই, তেওঁৰ চেহেৰা উজ্জ্বল হৈ গৈ আছে তেন্তে মনা হয় যে গৰ্ভত থকা সন্তান এজনী ছোৱালী হয় বুলি। নৱমতে, গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ চুলি বেছিকৈ সৰি আছে আৰু চুলি শুকান হৈ গৈ আছে তেন্তে মনা হয় যে গৰ্ভত থকা সন্তান এজনী মৰম লগা ছোৱালী হয় বুলি। দশমতে, গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ চেহেৰা শুকান হৈ গৈছে লগতে শালমইনাৰ সমস্যা হৈ গৈ আছে তেন্তে মনা হয় যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। গতিকে এয়াই আছিলে গৰ্ভধাৰণ কৰা 3 মাহতে গম পাব পাৰি যে গৰ্ভত কি আছে, ল'ৰা নে ছোৱালী। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ কিবা প্ৰেগনেন্সি ৰিলেটেড জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰতে নটিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি নটিফিকেশ্যন বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ এনেকুৱা প্ৰেগনেন্সি ৰিলেটেড ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যাব। ধন্যবাদ।